खुलुमबाय बयखौबो नोंथांमोना टिआरनि इएम राकेश ब्रह्म बिथाङा बिटिसिनि बारग' चिफ मानगोनां हाग्रामा महिलारि सारखौ खौरांगिरिनि सिगाङाव गोबां बाथ्रा बुंदों। नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासैबो बाथ्राखौ नोंथांमोना आबुङैनो मोनथिना लानो हागोन। दा बिनि सिगाङाव नोंथांमोना दुर्गादास बर'नि सुंद' बिबुंथि लाखिनाय भिडिअ क्लिप्सखौ नायनानै लाग्रोदो। তেওঁলোকৰ চুক্তিখনত আমাৰ NDFBৰ কেইবাটাও গোটে স্বাক্ষৰ কৰিছিল। মই আচৰিত হৈছো, ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী গোটেইবিলাকৰ উপস্থিতিত আমাৰ ৰঞ্জন দৈমাৰী ডাঙৰীয়াকো জেলৰ পৰা উলিয়াই অনা হ'ল স্বাক্ষৰ কৰিবলৈ। মই পৃথিৱীত ক'তো এনে চুক্তি দেখা নাই, চুক্তিখন স্বাক্ষৰ কৰাৰ পিছত আকৌ জেলৰ ভিতৰত সোমাই থোৱা। ৰঞ্জন দৈমাৰীক যি ৰাজনৈতিক চুক্তি হৈছিল, ৰাজনৈতিক দৃষ্টিভংগীৰে তেওঁক মুক্তি দিব লাগিব। আইনৰ গণ্ডিৰ ভিতৰত ঠেলি দি চিৰজীৱনৰ কাৰণে ৰঞ্জন দৈমাৰী বা তেওঁৰ লগত যিবিলাক সতীৰ্থ আছিল তেওঁলোকৰ ওপৰত যি কেছ জাপি দিয়া হৈছিল, সেইটো কেতিয়াও চুক্তিখনৰ যিটো মেইন ভেলু, সেই ভেলুটো কিন্তু নাথাকে। মই বিচাৰো আজিও বহুত আপত্তি আহে আমাৰ ওচৰত, যিবিলাক প্ৰাক্তন NDFB আছে, যিহেতু কেইবাটাও গোট আছে, লেটেষ্ট গ্ৰুপৰ পৰা আৰম্ভ কৰি আৰম্ভণিৰ পৰা তেওঁলোকক এতিয়াও সংস্থাপন দিয়া হোৱা নাই। বহুতকে সংস্থাপন দিয়া হোৱা নাই। তেওঁলোকে ক'ত কেনেকে কষ্ট কৰি খাই আছে তেওঁলোকে লাগ পালে আমাক কয়। আমি এছেম্বলিত উঠাইছো। আমাৰ MLA BPFৰ MLA আমাৰ চৰণ বড়ো ডাঙৰীয়া স্পষ্টকৈ তাৰ ওপৰত প্ৰশ্ন আনিছে, কিয় পুনৰ সংস্থাপন সকলোকে কৰা হোৱা নাই। গতিকে প্ৰমোদ বড়ো আৰু প্ৰমোদ বড়োৰ চৰকাৰখনে লগত বিজেপিও আছে বিটিচিত, তেওঁলোকে কোনো কাৰণতেই আমাৰ বিটিচিৰ মানুহৰ আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই, ফেল কৰিছে। অখিল গগৈৰ বক্তব্যটো তেওঁৰ নিজা বক্তব্য, তেওঁৰ এটা নীতি আদৰ্শ আছে। আমি নীতিগতভাৱে যিখিনি কথা ক'ব লাগে, আমি জানে আপোনালোকে ফ্ল'ৰ কোৰ্ডিনেশ্যনত আছো, তাৰ পিছতো কলেজ প্ৰভিন্সিয়েলাইজেশ্যন নোহোৱা কথাটো সজোৰে কোনে কৈছে, ক'ব লাগিছিল কোনে? মই উত্থাপন কৰিবলগীয়া হৈছে। কিয় তেওঁলোকে স্কুল প্ৰভিন্সিয়েলাইজেশ্যন কৰা নাই? কিয় আমাৰ ইয়াত মেডিকেল কলেজ হ'ব নোৱাৰে? এইবিলাক প্ৰশ্ন দুৰ্গাদাস বড়ো আনিবলগীয়া হৈছে। আমাৰ মাত্ৰ 3টা MLA, এতিয়া 4টাৰে এজনৰ মৃত্যু হৈছে। গতিকে 3টা MLA থকা এই ৰাজনৈতিক দলটোৱে আজি আমি লিমিটেড টাইম দিয়ে, 3 মিনিটকে দিয়ে এজনক, 9 মিনিট আপুনি কথা আৰম্ভ কৰোঁতে শেষ কৰিবলৈ হয়। কিন্তু তাৰ মাজতো আমি বিটিচিৰ স্বাৰ্থত আমি কথাখিনি কৈছো। মই ভাবো আমি লগত থকাৰ পিছতো বিটিচিৰ ৰাইজৰ স্বাৰ্থৰ কথাখিনি ক'ব পাৰিছো। মোৰ হাতত অসম চৰকাৰৰ নটিফিকেশ্যন আছে যে এখন কলেজো অসম চৰকাৰে কৰিব নোৱাৰে, বিটিচি চৰকাৰে কৰিব লাগিব। আৰু বিটিচি চৰকাৰে ফাঁকি দিছে, প্ৰথম গ্ৰুপত 10খন লৈছো, তাৰপিছত 20খন লৈছো। 26খন কলেজৰ ভিতৰত আপোনালোকৰ ওচৰতে থকা ওদালগুৰি কলেজ, ভেৰগাঁও কলেজ, পানেৰী কলেজ, কালাইগাঁও কলেজ, এই বেচৰকাৰী কলেজ কেইখনলৈ তেওঁলোকে এখন কলেজো এতিয়ালৈকে চৰকাৰীকৰণ কৰা নাই। 26খনত ইমান ডাঙৰ ফাঁকি দিছে, য'ত আমাৰ হাজাৰ হাজাৰ ডেকা ল'ৰা ছোৱালী, আমাৰ পিছপৰা অঞ্চলৰ ডেকা ল'ৰা ছোৱালী পঢ়ে আৰু বহু শিক্ষক তাত জড়িত হৈ আছে, তেওঁলোকে কিন্তু ভ্ৰক্ষেপ কৰা নাই। তেওঁলোকে বাৰে বাৰে কৈছিলে 5 বছৰ আগতে তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি, হাইস্কুল ME স্কুল যিবিলাক আছে চৰকাৰীকৰণ কৰি প্ৰভিন্সিয়েলাইজেশ্যন কৰিম, তেওঁলোকে নকৰিলে। প্ৰভিন্সিয়েলাইজেশ্যনো নকৰিলে। বৃহৎ বৃহৎ ফাঁকি দি আছে প্ৰমোদ বড়ো ডাঙৰীয়া। এইবিলাকৰ উত্তৰ দিয়ক প্ৰমোদ বড়োৱে। হাগ্ৰামাক গালি পাৰিলে নহ'ব। তেওঁ প্ৰমোদ বড়োৱে নিজে কি কৰিলে? তেওঁলোকে এতিয়ালৈকে বিটিচিৰ 4 সীমা ফাইনেল কৰিব নোৱাৰিলে, নটিফিকেশ্যন নহ'ল। তেওঁলোকে মুখেৰে কৈ থাকিলে নহ'ব, কাৰণ এইটো BTC BTR যিখন চুক্তি এখন ফাইনেল হ'ব লাগিব পাৰ্লিমেণ্টত এতিয়া উত্থাপনে হোৱা নাই। গতিকে প্ৰমোদ বড়োহঁতে 5 বছৰ ঘাঁহ কাটিলে নেকি? ইয়াত আমাৰ ডাও পইচাহঁতে ঘাঁহ কাটিলে নেকি তেওঁলোকে 5 বছৰে? যে তেওঁলোকে কৰা চুক্তিখন 5 বছৰত একো কৰিব নোৱাৰিল। 2003 চনত যিখন চুক্তি হৈছিল BTC চুক্তি, সেইটোতো হাগ্ৰামা মহিলাৰে 100 দিনৰ ভিতৰত আটাইবিলাক কাম চেছ কৰিছে। সংবিধানত অন্তৰ্ভুক্ত কৰাৰ লগে লগে বড়ো ভাষাক স্বীকৃতি দিয়াৰ পৰা আৰম্ভ কৰি ডেভেলপমেণ্টেল ৱৰ্কছ যিবিলাক আছিল আটাইবিলাক তেওঁ সম্পূৰ্ণ কৰিব পাৰিছিল চুক্তিৰ কথাবিলাক। আৰু পৰ্যায়ক্ৰমে যিবিলাক ডেভেলপমেণ্টৰ চুক্তি আছিল হাগ্ৰামাৰ মহিলাৰী ডাঙৰীয়াৰ চুক্তিখনত প্ৰায়বিলাকে পালন কৰিছে। গতিকে মই ভাবো যে প্ৰমোদ বড়ো কমপ্লিটলি ফেইল কৰিছে। আৰু যদি পুনৰবাৰ বিটিচিৰ উন্নয়ন হ'ব লাগে, BPF দল আৰু হাগ্ৰামাৰ নেতৃত্বত ইয়াত পুনৰ চৰকাৰ হ'ব লাগিব। আজিৰ সময়ত মই সেইটো কথা ক'ব বিচাৰিছো যে BTRত 40টা সমষ্টিৰ ভিতৰত আজিকালি মই দেখা পাইছো
যে মানে UPPL এজন মানে এটাই মানুহ টিকেট জিকিব হয় যদি জাম্বা মানুহৰ সপোন যদি বাস্তৱ হয় অহংকাৰ মানুহৰ সপোন যদি বাস্তৱ হয় ইগৰে ৰজা তেওঁৰ যদি সপোনটো মানে বাস্তৱ হয় যদি পূৰণ হয় কিন্তু আজি স্পষ্ট 100 বাৰ 1000 বাৰ চিঞৰি চিঞৰি কৈছো বিটিআৰ বাকী ৰাইজক জিকিব প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ইয়ে বিটিআৰৰ নেক্সট 25 পৰা 30 চনলৈ সিট আৰু ভালকে শুনক ভাবিও বিটিআৰৰ সিট প্ৰমোদ বড়ো ডাঙৰীয়াই হ'ব তেওঁ যদি অকলেও জিকে সেইটো কথা কিন্তু বিটিআৰৰ 35 লাখ জনগোষ্ঠী মানে আমাৰ ৰাইজে এইটো জানি লওক আৰু সেইটো ইটোৰ কাৰণে কৈছো আজিৰ সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াই মানে খালি বিটিআৰৰ মানে নেতৃত্ব দি থকা ব্যক্তি হৈ থকা নাই তেখেত আজিৰ দিনত ভাৰতবৰ্ষত এটা উঠি অহা এটা মানে সমাজক ভাল পোৱা এনেকুৱা এটা পৰিচয় পৃথিৱীতে এটা বেছ কৰিবলৈ তেখেতে সক্ষম হৈছে তাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অমিত শাহ ডাঙৰীয়াই আৰু আমাৰ অসমৰ সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতক এৰি পেলাই এক খোজ আগত যাওয়াৰ চিন্তাটো নকৰে বিটিআৰ বাকী ৰাইজে শান্তিকে থাকক বাকী কথাৰ কোনো মূল্য নাই 25 পৰা 30 বিটিআৰৰ সিট প্ৰমোদ বড়ো ডাঙৰীয়া বেলেগ বহাটো কথাই নহয় NDA অলৰেডি ডিচিশন কৰি থৈছে আমি NDA হৈ হিচাপে আছো বেলেগ কোনো ইয়াত দলে নাই NDAৰ জয়যুক্ত হ'ব NDAৰ আজিৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াকে চিফ বনাব বুলি একেবাৰে নিশ্চিত কৰি থৈছে সেইটো কথা মই মুখপাত্ৰ হিচাপে আপোনালোকক কৈ দিছো মই কিছুদিনমান আগতে এটা নিউজত মই দেখা পাইছিলোঁ আমাৰ প্ৰমীলা ৰাণী ডাঙৰীয়া বাইদেউনী তেওঁ নিজে চাৰ্টিফিকেট দি আছিল যে হাগ্ৰামা মহিলাৰী স্কুলত যাব নাপালে শিক্ষা ল'বই নাপালে সেইটো মই কোৱা নাই বিটিআৰৰ ৰাইজক মই আজি কৈছোঁ মই কোৱা নাই সেইটো ৰাকেশ ব্ৰহ্মৰ দলীয় স্পষ্টপাৰ্চনে কোৱা নাই কিন্তু প্ৰমীলা ৰাণী বাইদেউনীয়ে কৈছে যে হাগ্ৰামা মহিলাৰী শিক্ষা নাপালে এই শব্দটো আজিও মানে সকলোৰে মোবাইলত ভাইৰেল হৈ আছে এতিয়া ইয়াৰ কথা এটা কথা স্পষ্ট হয় যোন মানুহে শিক্ষা ল'ব পৰা নাই তেওঁ জাম্বা হয় আৰু তেওঁ মূৰ্খ হয় আৰু তেওঁ অহংকাৰো হয় তেওঁ মানে দুনিয়াৰ যেহেতু কোনো ধৰণৰ পোহৰ পোৱা নাই তেনেধৰণৰ ব্যক্তি তেখেত হয় আৰু মই তেখেতক ক'ব খুজিছোঁ আৰু তেখেতক কৈছে যে তেখেতক এতিয়া বিটিআৰ চলাবলৈ ৰাইজে সুবিধা দিব লাগে বুলি প্ৰমীলা ৰাণী ডাঙৰীয়া বাইদেউনীয়ে কৈছে মই ক'ব খুজিছোঁ যি ব্যক্তিয়ে শিক্ষা নোহোৱাকে এই অঞ্চলৰ বহুজন যুৱক ল'ৰা হওক লগত লৈ পেলাই BLT কৰি পেলাই বহুতৰ মানুহৰ মানে জীৱন শেষ হৈ গ'ল তেখেতৰ সতীৰ্থসকল ধ্বংস হৈ গ'ল ঘৰ জ্বলি গ'ল আজি তেখেতসকলৰ মেছেজবিলাক বিধৱা হৈ গ'ল তেখেতসকলৰ কাৰণে তেওঁ কি কৰিলে আকৌ তেখেতক সুবিধা দি বুলি কৈছে তেখেতৰ XBLTৰ যোনটো চেয়াৰমেন আছিলে তেখেতসকলে কেতিয়াবানে এই কথাটো কৈছে যে তেখেতে ব্যক্তিগত নিজৰ জীৱনৰ বাদে আনৰ কথা একো নচায় তেখেতৰ অলৰেডি আৰু কি লাগে আৰু কিয় তেখেতক সুবিধা দিব লাগে প্ৰমীলা ৰাণী বাইদেউক মই প্ৰশ্ন কৰিছোঁ আৰু কিয় সুবিধা দিব লাগে অলৰেডি হাগ্ৰামাৰ নামৰ ৰেচৰ্ট আছে হাগ্ৰামাৰ নামৰ হস্পিটেল আছে হাগ্ৰামাৰ নামত ডাঙৰ এটা হোটেল আছে হাগ্ৰামাৰ নামত কি নাই হাগ্ৰামাৰ নামত 100 বিঘাৰ ওপৰত গুৱাহাটীত মাটি আছে বৰমাত মাটি আছে আৰু কিমান লাগে এটা ব্যক্তি এটা জাদা মূৰ্খ এটা জ্ঞান নোহোৱা মানুহ জাম্বা মানুহ ইয়াক আৰু কিমান আৰু মানে সম্পত্তিৰ দৰকাৰ মই সেইটো কথা প্ৰমীলা ৰাণী বাইদেউক মানে সুধিব বিচাৰিম